অকল জান দেখা লাগি থাকে সেইটোৱে। নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। মই হিমাংশু আৰু আপোনালোকে চাই আছে হিমাংশু ব্লগ ইউটিউব চেনেল। আজিৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই বিশেষ একো নকওঁ, মই আজি দেখুৱাম এটা মাইক্ৰ'ফোন আনবক্সিং, যিটো মই ফ্লিপকাৰ্টত আনিছিলোঁ। এইটো বয়া মাইক্ৰ'ফোন, যিটো মই মোৰ ভিডিঅ' বনাবৰ কাৰণে সুবিধা হ'বলৈ আনিছোঁ। কাৰণ মই এতিয়া এনেকৈ ভিডিঅ' বনালে আপোনালোকে মাতবোৰ স্পষ্টকৈ শুনিব লাগিব, সেয়ে এইটো আনিছোঁ। আৰু আপোনালোকে প্ৰায় গম পায় যে মোৰ আৰু এটা চেনেল আছে, যিটো চেনেলত মই কিছুমান ভিডিঅ' কাহিনী নিচিনাকৈ বনাই আপলোড কৰোঁ। আৰু সেই ভিডিঅ'বোৰত যিহেতু মাত ভালকৈ আহিব লাগে, সেয়ে মই এই মাইক্ৰ'ফোনডাল আনিলোঁ। আৰু এই মাইক্ৰ'ফোনডাললৈ কেনেকৈ কি আহিছিলে তাকে আপোনালোকক আনবক্সিং কৰি দেখুৱাম, আৰু আপোনালোকে এই ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। আহক তেন্তে বন্ধুসকল, দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এতিয়ালৈকে যিসকলে মোৰ আৰু এটা চেনেল আছে বুলি গম নাপায়, তেওঁলোকৰ বাবে কৈ দিছোঁ যে সেই চেনেলটো হৈছে NS প্ৰডাকশ্যন, আৰু সেই চেনেলটোৰ লিংক মোৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব। আপোনালোকে তাত গৈ মোৰ সেই চেনেলটোৰ এবাৰ চাব বুলি আশা কৰিলোঁ। আৰু তাত থকা ভিডিঅ'বোৰ চাই যদি ভাল পায় তেন্তে আহিবলগীয়া বাকী ভিডিঅ'বোৰ চাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষত থকা বেল আইকনটো বজাই দিব, যাতে ন'টিফিকেশ্যনখিনি সহজতে পায়। আৰু তাত থকা ভিডিঅ'বোৰ চাই ভাল লাগিলে লাইক কমেণ্ট কৰি দিব বুলিও আশা কৰিলোঁ। আৰু বন্ধুসকল, সেই চেনেলটোত থকা দুটিমান ভিডিঅ' অলপ মই আপোনালোকক এই ভিডিঅ'টোতে দেখুৱাই দিছোঁ, চাওকচোন ভাল লাগিছে নে বেয়া লাগিছে।
আগবাঢ়ো ব'লা সৰুভনি নিচেই অকণমানি ক'লেও নুবুজ মোৰ দুখৰে ঐ কাহিনী কোনেনো বুজিব মোৰ দুখৰে বেদনা কোনেনো দিব মোক মৰমৰে আৰু যদি কিবা ভুল হৈছে তেনেহ'লে সেই চেনেলটোৰ যিখিনি ভিডিঅ' আছে যিখিনি ভিডিঅ'ত ভুল দেখিছে তাতে কমেণ্ট কৰি জনাই দিব বুলি আশা কৰিলোঁ বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ অন্য এটা ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই হিমাংশুৱে আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ ধন্যবাদ জয় আই অসম